অকল যিহেতু এতিয়া একদম গা পা ধুই মেলি আজৰি মানে ন, তাৰপিছত মানে এতিয়া মানে একদম মানে আজি অলপ দেৰিকে বনাইছো ভিডিঅ'টো মানে ন, একদম মানে কিবা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ মৃদুল। যিহেতু ন আজি মানে বেলেগ ধামাকা কৰিব বিচাৰি আছো মানে ন, আজি ক'ত যাওঁ কি কৰো চাই থাকিব মানে দেই। মানে আৰু মানে অৱশেষত বৰষুণ আহি গৈছে মানে এতিয়া দেই, মানে চাম মানে বৰষুণটো ৰখিলে কি কি হয় চাব মানে দেই। আজি ক'ত ক'ত যাম কি কি আহিব বস্তু চাব মানে দেই। বস্তু এটা মঙাইছো মানে দেই, ধামাকা হ'ব মানে চাই থাকিব দেই। মানে এতিয়া ন বাজত খাই বৈ মানে একদম ৰেডি, তাৰপিছত মানে এতিয়া মানুহ এজন আহিছে মানে ন, ইয়াত আমাৰ এইটো ইয়াত টেংকিটো মানে জাম হৈ গৈছিলেতো, সেইটো মানে এতিয়া ভাল কৰিব মানে আহিছে মানে দেই। মানে ইয়াত মানুহটো আহিছে মানে এইফালে ইয়াত চাওক, ইয়াত কথা পাতি আছে ঘৰৰ মালিকৰ লগত ন, তাৰপিছত মানে একদম মানে হেৰি হ'ব মানে দেই মানে। তো বন্ধুসকল যিহেতু এতিয়া দুপৰীয়া হৈছে ন, দুপৰীয়া মানে কুকুৰক ভাত দিছোঁ ন, ভাত দি মেলি এতিয়া হাগামতা কৰিবলৈ বাহিৰত অলপ দেৰি মানে থৈছোঁ মানে, তাৰপিছত আকৌ ভিতৰত ভৰাই দিম মানে ন, তাৰপিছত আকৌ গধূলি এৰিমগৈ মানে। তো আৰু মানে এতিয়া মানে কি এতিয়া মানে আৰু ওপৰতো লৈ গৈছে মানে দেই বেলেগ কুকুৰ, তো লগৰটো লৈ গ'ল মানে খুৱাই বুৱাই ধুনীয়াকৈ মানে এতিয়া হাগামোটা কৰিব ধুনীয়াকৈ। তো এয়া আৰু এইটো কৈছিলোঁ ন সেইদিনা ভাঙি গৈছিলে, তো কুকুৰ ইয়াত এৰা নাই হোৱা হৈছিলে মানে, এতিয়া হৈ গ'ল মানে ৱাল চোৱাল লগাই দিলে। তাৰ মই ওপৰত গৈ কিনে দেখাম মানে দেই বিল্ডিংটো কেনেকুৱা হৈ গ'ল মানে ন। মই এতিয়া ওপৰত আহি গ'লো মানে ন, আৰু সেইটো সেইদিনা ঘৰটো আগত বনোৱাটো এইটো ন ইমান হৈ গ'ল মানে, এইটো ইমানে বনাব মানে ন। তো এইফালে লগৰটো আছে ন, এইফালে কুকুৰকেইটাই হাগামোটা কৰি আছে মানে। এইটো সেইদিনা দেখুৱাটো এইটো চাব, এইটো মানে মোবাইল চাল লগাই আছে, বস্তু হৈ গ'ল মানে ন, বেলেগ ডিজাইনত বনাইছে ন। মই বেক কেমেৰা কৰি দেখাই দিম মানে দেই, চাই লওক চব। এইটো হৈ গ'ল আৰু মানে ন, আৰু হৈ গ'ল আৰু কিমান উঠাব আৰু মানে ন, এতিয়া কুকুৰকেইটা খেলি আছে মানে ন। গ'ল গুড ইভিনিং। তো যিহেতু এতিয়া মানে সন্ধিয়া হৈ গ'ল, 4:30 মানে বাজি গ'ল, তাৰপিছত এয়া কুকুৰকেইটা অকণমান বাহিৰত লৈ আহিছোঁ হাগামোটা কৰিবলৈ। চব বাহিৰত আছে, পানী খাইছে মুতিছে একদম মানে ন, মানে তাৰপিছত মানে এতিয়া মানে অলপ গধূলি মানে অকণমান ধামাকা হ'ব মানে দেই। মানে এতিয়া মানে লগৰটো তলত আছে মানে, এতিয়া তলত দেখাই দিছোঁ এবাৰ চাই লওক। এইকেইটা আছে মানে ন, এয়া মানে ন এইকেইটা এইফালে ইয়াত এইটো ঢাকি থোৱা আছে, তো এইফালে এয়া ন, এইফালে এনেকৈ মানুহ কুকুৰকেইটা এইফালে য'তে ত'তে খেলি আছে, আৰু এইফালে কাম লাগি আছে মানে ন। এয়া এনেকুৱা ইমানটো হৈ গ'ল আৰু ন, আৰু কেইদিনমান পিছত ঘৰে বনি যাওঁ মানে কমপ্লিট হৈ যাব মানে। চাই থাকিব মানে আজি গোটেই দিনটো কি কৰোঁ মানে ন, বেলেগ ধামাকা হ'ব মানে চাই থাকিব মানে দেই। গ'ল মানে ন, এতিয়া বৰষুণ আহি গ'ল মানে ন, কুকুৰকেইটা ভৰাই দিলোঁ মানে এইফালে ন, এইফালৰ পৰা এইটো ৰুমত ভৰাই দিলোঁ মানে ন। এতিয়া আকৌ তলত যাওঁ মানে, তলত কি কৰোঁ চাই থাকিব মানে দেই মানে। তো বন্ধুসকল এতিয়া গা পা ধুম মানে দেই, ধুই মেলি একদম অলপমান মানে, আৰু গাটো ভাল নাই লগা মানে দেই, জ্বৰ মাথা বিষ কিবা কিবি অলপ হৈ আছে মানে, আৰু গাটো হৈ আছে মানে অলপ দেই মানে। এতিয়া গা পা ধুই ল'ম ধুনীয়াকৈ, মাথা চাথা ফ্ৰেছ হৈ যাব, তাৰপিছত কি কৰোঁ চাই থাকিব মানে দেই। মানে ন বন্ধুসকল এতিয়া গা পা ধুই মেলি একদম আজৰি মানে ন, তাৰপিছত এতিয়া কাপোৰ ৱাশ্বিং মেচিনত ঢালি দিলোঁ মানে ন। বৰষুণ দিলেও বৰষুণ বতৰ হ'লেও মানে শুকাব আৰু মানে যেনেকুৱা হ'লেও শুকাই যাব মানে ন, অলপ ফেনৰ হাৱাত শুকাই যাব মানে ন। আৰু একদম গাটো ভাল লগা নাই, যিহেতু একটা টেবলেট খাই ল'ম ন মানে ন। এতিয়া ভৰাই থৈছোঁ মানে ন, ইয়াত ভৰাই থৈ দিছোঁ মানে নে, ইয়াৰ পৰা এতিয়া ওলাম মানে ন, টেবলেট ওলাই ল'ম। কাপোৰ চাপোৰ এনেকৈ থৈ দিছোঁ আৰু একদম বন্ধুসকল। এইটো টেবলেটটোৰ নাম ডুল' 655 হয় মানে ন। কাৰোবাৰ যদি এনেকা জুই মানে মাথা বিষ জ্বৰ কাহ এনেকৈ কিবা কিবি বিষ হৈ থাকে মানে, এইটো খাই দিব মানে ন, একদম ভাল হৈ যাব মানে। এতিয়া মই খাই ল'ম মানে ন। যিহেতু এতিয়া বৰষুণ চৰষুণ ৰখি গ'ল মানে ন, টাইম নহ'লেও এতিয়া মানে পিছত আকৌ বৰষুণ আহি যাব পাৰে ন, চান্স এটা থাকে মানে ন। তেতিয়া সেইকাৰণে মানে এতিয়া কুকুৰকেইটাক ভাত চাত দিম মেলি আজৰি হৈ ল'ম মানে ন, তাৰপিছত তাত থাকিম। তাৰপিছত এজনমান ক'ৰবাত বজাৰ চজাৰ যাব, কোন যায় কি কৰি মানে চাই থাকিব মানে ন, বেলেগ হ'ব ধামাকা হ'ব মানে ন। বন্ধুসকল যিহেতু ভাত চাত দিয়াও হৈ গ'ল মানে ন, তাৰপিছত এতিয়া ফোন আহি গ'ল মানে ন, বস্তু একটা অৰ্ডাৰ কৰিছিলোঁ মানে ন, আহি গ'ল মানে লৈ আহিলোঁ। তাৰপিছত ন এই মন্দিৰটো দেখিছে ন, ইয়াতে আহি ৰখি আছে মানে ন, লৈ আহিলোঁ মানে ইয়াত। তাৰপিছত আনবক্সিং কৰি দেখাম মানে দেই বলক। বন্ধুসকল আহি পাই গ'লো ন মানে ৰুমত, এতিয়া ন এতিয়া বলক আনবক্সিং কৰি দেখাম মানে ন। এতিয়া ন এইটো আনবক্সিং কৰিব মানে দেই, এইটো বলক। মানে আহি গ'ল মানে ন, মানে এতিয়া মানে ন এই মানে ন এইয়া মানে ন Poco M4 Pro মানে দেই। এতিয়া এইটো আকৌ আনবক্সিং কৰিম মানে দেই, চাই লওক মানে। ইয়াতে এইটো বিল আহিছে মানে দেই, বিল চিল নালাগে ন, কভাৰৰ কালাৰটো মজা লাগিছে। তো এতিয়া
ওলাই যাব মানে ন এই আৰে ইমান কভাৰ মানে কি মানে এইটো ন এইটো মানে ন এইটো কি 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 মানে এইটো পিন ন মানে এই কভাৰ আহিছে মানে ন কভাৰ এইবিলাক গুলি মাৰো ন মানে এইটো এনেকৈ আহিছে মানে ন এইটো মানে ন এইটো এনেকৈ খুলিব লাগিছে মানে হেৰি মানে এইটো ন এই চাওক কেনেকুৱা লাগিছে মানে ন একদম মজা মানে দেই মজা লাগিছে এতিয়া অন কৰি যাম ন মানে মোবাইলটো অন কৰি দিম মানে দেই এতিয়া এনেকৈ এইটো অন হৈ গৈছে মানে আৰু কি কি আহিছে মানে চাম দেই মানে এইটো 33 ভল্টৰ চাৰ্জাৰ আহিছে মানে ন এই যে মানে এইটো মাথাটো মানে এইটো কেবুলটো আহিছে মানে দেই ইমানেই আহিছে আৰু একো নাই মানে দেই এইটো কি মানে কাগজ চাগজ আহিছে মানে এইটো এইবিলাক নালাগে আৰু ন এইটো চাৰ্জ কৰি মানে দেই মানে বন্ধুসকল এতিয়া ন একদম মজা হৈ গ'ল মানে ন এয়া একদম অপেন হৈ গ'ল ন ফাৰ্ষ্ট আছে দেই ফাৰ্ষ্ট আছে ন এতিয়া এইটো মোবাইলৰ কেমেৰাটো লগাই চাম মানে দেই এইটো কেমেৰা কেনেকুৱা আছে ক্লিয়াৰ ক'ব মানে দেই তাৰপিছত তো বন্ধুসকল মানে ন মানে পক' মোবাইল লৈ ল'লোঁ মানে ন যিহেতু ন একদম মানে পক' আগৰটো পক' মানে ন এতিয়া এইটো পক'ই মানে পক'ই মানে দেই বহুত ভাল লাগে মানে পক' একদম চলাব মানে মজা লাগে মানে দেই চলাই চাব পক'ই ভাল লাগিব একদম আইফোনতকৈ বেষ্ট মানে মোৰ কাৰণে এইটোৱে অকল এতিয়া ন এইটো ফ্ৰণ্ট কেমেৰাৰে বনাইছোঁ ন এতিয়া বেক কেমেৰা বনাম ন এইটো নতুন মোবাইল দেই কেনেকুৱা কোৱালিটি আহিছে ক'ব মানে দেই কেনেকুৱা আহিছে মানে ন কেমেৰাটো ক'ব মানে দেই একদম মানে দেই একদম মানে একদম মানে এতিয়া